পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ দখল কৰা বিজেপি চৰকাৰৰ দাম্ভিক মুখ্যমন্ত্ৰী আৰু পুতলা আখ্যানিক বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ আহ্বান। বাস্তৱ ছবিখন চাই যাওক, এগৰাকী বহু বলকি মুখ্যমন্ত্ৰী আছে যাক আমি পুতলা বুলি ভাবোঁ। আচলতে এবাৰ আহি চাই যাওক উন্নয়নৰ নমুনা। এটা ভগা কালভাৰ্টৰ ফলত জহি খহি গৈছে এটা পথ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ তামোলপুৰ সংযোগী পথৰ ভদৰ চকৰ সমীপৰ লোক নিৰ্মাণ বিভাগৰ ভাগি যোৱা কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰাৰ দাবীত আজি আলিয়া আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰৰ পৰা তামোলপুৰ সংযোগী পথৰ ভদৰ চকৰ সমীপত কালভাৰ্টটো ভাগি থকাৰ পাছতো বিভাগীয়ভাৱে পথটো নিৰ্মাণত গুৰুত্ব নিদিয়াত কালভাৰ্টৰ পুনৰ নিৰ্মাণৰ দাবীত আজি ভগ্ন কালভাৰ্টৰ ওচৰত আলিয়া আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কল্ল ৰাজবংশী, সাংগঠনিক সম্পাদক মিলন দাস, আলিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ধৰ্মেশ্বৰ দাস, সভাপতি সমীউল হক আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাহুল দাসৰ নেতৃত্বত ৰূপায়ণ কৰা উক্ত বিক্ষোভ কাৰ্যসূচীত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, গড়কাপ্তানী মন্ত্ৰী মুৰ্দাবাদ, স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুৰ্দাবাদ, বিজেপি চৰকাৰ গৌবেক, অতি শীঘ্ৰে ভগ্ন কালভাৰ্ট পুনৰ মেৰামতি কৰক, আছু জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি দিলে। পথ অৱৰোধ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰিজাউদ্দিন আহমেদে ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ক্ষুদ্ৰ সমালোচনা কৰে। ছাত্ৰ নেতাগৰাকীয়ে কয় যে আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ দিয়াৰ প্ৰায় এক মাহ পাৰ হোৱাৰ পাছতো কালভাৰ্টটো মেৰামতি নোহোৱাটো গড়কাপ্তানী বিভাগৰ চৰম ব্যৰ্থতা। স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকল প্ৰায়ে দুৰ্ঘটনাত পতিত হৈ আহিছে। পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ দখল কৰা বিজেপি চৰকাৰৰ দাম্ভিক মুখ্যমন্ত্ৰী, গড়কাপ্তানী মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী তিনিগৰাকীক সমালোচনা কৰি উন্নয়নৰ নমুনা চাবলৈ এই পথ দুটাৰে অহা যোৱা কৰিবলৈ কয়। পথ অৱৰোধ কাৰ্যসূচীৰ পৰা আলিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে পৰিৱৰ্তনকামী চৰকাৰখনক ক্ষুদ্ৰ সমালোচনা কৰি কয় যে স্মাৰক পত্ৰ দিয়া প্ৰায় এক মাহ উকলি যোৱাৰ পাছতো গড়কাপ্তানী মন্ত্ৰী আৰু বিভাগে গুৰুত্ব নিদিলে। উক্ত কালভাৰ্টটো শীঘ্ৰেই পুনৰ মেৰামতি কৰিবলৈ দাবী জনাই অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য ৰিজাউদ্দিন আহমেদ, অসম সেনাৰ নলবাৰী জিলাৰ সদস্য অৰ্জুন দাস, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হীৰকজ্যোতি শৰ্মা, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি শংকৰ কলিতা, আলিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, স্থানীয় ৰাইজকে ধৰি অৰ্ধ শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে। ঘগ্ৰাপাৰ তামোলপুৰ সংযোগী যিটো মূল পথ, এই মূল পথৰ ভদাৰত যিটো কালভাৰ্ট আছে, এই কালভাৰ্টটো ভগ্নপ্ৰায় অৱস্থাত আছে। আৰম্ভণিতে যদিও এই কালভাৰ্টটো ৫-৬ ফুটৰ ব্যৱধানত ভাঙিছিল, তাৰ পৰৱৰ্তী সময়ত ই এটা নদীলৈ ৰূপান্তৰ হোৱাৰ দিশে গৈ আছে। ৰাস্তাটো দুয়োফালে ক্ৰমশ ৰাস্তাটো খহি গৈ আছে। গতিকে এই কালভাৰ্টটোৰ যিটো দুৰৱস্থা, এই সন্দৰ্ভত ইতিমধ্যে আলিয়া আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ পৰা ১৫-২০ দিন আগতেই SDCৰ জৰিয়তে জিলাৰ উপায়ুক্তগৰাকীক জনাইছিল, অৱগত কৰিছিল। কিন্তু আজি পৰ্যন্ত চৰকাৰী কোনো এগৰাকী বিষয়া বা কোনো এগৰাকী ব্যক্তিয়ে ভদাৰ অঞ্চলৰ এই পথটোৰ যিটো দুৰৱস্থা, এই দুৰৱস্থাৰ কথাটো বুজি নাপালে। ইতিমধ্যে এই পথটোৰে কিন্তু পুলিচ প্ৰশাসনে হওক, নলবাৰী জিলাৰ বা বিভিন্ন প্ৰশাসনিক বিষয়ৰ লগত জড়িত বিভিন্ন বিষয় কিন্তু অহা যোৱা কৰি আছে। তেওঁলোকে অহা যোৱা কৰি হয়তো ভদাৰ পোৱাৰ পিছত উভতিও গৈছে, কিন্তু ৰাস্তাটো যে মেৰামতি কৰিব লাগে, কালভাৰ্টটো যে মেৰামতি কৰিব লাগে, এই চিন্তাটো কিন্তু এতিয়ালৈকে কোনো এজন বিষয়াৰে কিন্তু উদয় হোৱা নাই। গতিকে আজিৰ এই আলিয়া আঞ্চলিক ছাত্ৰ সন্থাই যি প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথাই ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা এই ভগ্নপ্ৰায় কালভাৰ্টটোৰ দূৰত্ব বেছি দূৰ নহয়। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁৱে গাঁৱে চৰকাৰখন অনাৰ কথা কৈছে, গাঁৱে গাঁৱে ভ্ৰমণ কৰাৰ কথা আছে। গতিকে আমি প্ৰথমে অসমৰ মুখ্যমন্ত্ৰীক আমি এই তেখেতৰ ঘৰৰ পৰা উত্তৰৰ দিশে ৫ কিলোমিটাৰ সোমাই অহাৰ বাবে আমি আজিৰ এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। তেখেতে আহি আলিয়া অঞ্চল বা সমগ্ৰ বৰাজল অঞ্চল, এই বৃহত্তৰ অঞ্চলৰ মানুহে কেনেকৈ যাতায়াত আৰু যোগাযোগ কৰি আছে, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা এটা সংকটপূৰ্ণ
বিপদসংকুল পথৰ মাজেৰে তেওঁলোকে বিদ্যাতনিক ক্ষেত্ৰতে হওক চিকিৎসাজনিত কাৰণতে হওক ৰোগীবিলাক আহি থাকিবলগীয়া হৈছে। এই কথাটো তেখেতে বাস্তৱ ছবিখন চাই যাওক। গড় এইখন কেবিনেট মন্ত্ৰী আচলতে নিজ গৃহ সমষ্টি, গতিকে তাত সেই কথাটোৱে আমি কৈছোঁ। ইয়াত এগৰাকী এই সমষ্টিটোতে এগৰাকী বহু বলকী মুখ্যমন্ত্ৰী আছে, যাক আমি পুতুলা বুলি ভাবোঁ। আচলতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পুতুলা মন্ত্ৰী। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিভিন্ন কথা কয়, বহু ডাঙৰ ডাঙৰ দম্বালি মৰা কথা কয়। তেখেতে ন' ডাউট এই ৰাস্তাটোৰে আহি কিন্তু উভতিও গৈছে কিজানি নিশ্চিতভাৱে, কাৰণ ৰাজনীতি কৰা মানুহ বিভিন্ন ঠাইত অহা যোৱা কৰোঁতে ইয়াৰ মুখাপেক্ষী হৈছে। কিন্তু আজি পৰ্যন্ত এই কালভাৰ্টটো নিৰ্মাণ কৰিব নোৱাৰাটো মই ভাবোঁ লোক নিৰ্মাণ বিভাগৰ এটা চূড়ান্ত গাফিলতি। আৰু লোক নিৰ্মাণ বিভাগটো যিহেতু মুখ্যমন্ত্ৰীৰ হাততে আছে বা তেখেতৰ ঘনিষ্ঠ মানুহৰ লগতে এই সম্পৰ্কবিলাক চলে, আৰু বিভিন্ন সময়ত এই বিভাগটোৰ দুৰ্নীতিৰ কথা অসমৰ ৰাইজে জানে। ইমান দুৰ্নীতি থকাৰ পিছতো আজিলৈকে কিন্তু এই ভগ্ন সাধাৰণ এটা কালভাৰ্ট নিৰ্মাণ কৰিব নোৱাৰাটোৱে আচলতে অসম চৰকাৰৰ বিকাশৰ যিটো প্ৰকৃত স্বৰূপ, এই স্বৰূপটো উদঙাই দিছে। ছাত্ৰ সন্থাই আন্দোলনৰ নামত আন্দোলন নকৰে। আজি ইয়াত আলিয়া আঞ্চলিক ছাত্ৰ সন্থাই আন্দোলন কৰিছে। নিশ্চিতভাৱে বৃহত্তৰ আলিয়া অঞ্চলৰ ৰাইজে যিমান বৰ ছাত্ৰ ছাত্ৰীয়ে যিমান সমস্যাৰ সন্মুখীন হৈ আছে আজি এমাহ ধৰি, গতিকে এই কথাটো কোনো কালতে গ্ৰহণযোগ্য নহয়। আমি অসম চৰকাৰৰ গড় ৰপ্তানি বিভাগক আহ্বান জনাইছোঁ, আপোনালোকে যদি এই ভগ্নপ্ৰায় কালভাৰটো, এই কালভাৰটো এতিয়া নদী হ'বলৈ গৈ আছে, যদি ঠিক কৰিব নোৱাৰে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ কৈ দিয়ক। আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এই কালভাৰটোৰ আমি কাম কৰা আৰম্ভ কৰিম। কিন্তু আপোনালোকে যিহেতু এটা ব্যয়গম বিভাগ আছে, আপোনালোকে মুক্তভাৱে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ ব্যৰ্থতাৰ কথা ক'ব লাগিব। অন্যথা কিন্তু অতি কম দিনৰ ভিতৰত যদি আপোনালোকে এই ভগ্ন কালভাৰটো যদি পুনৰ নিৰ্মাণ নকৰে, আমি ছাত্ৰ সন্থাই কিন্তু ইয়াতকৈ আৰু অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলন কৰিব। ব্যুৰো ৰিপৰ্ট, প্ৰাইম আছাম।